যিসকলৰ আই কাৰ্ড আছে তেওঁলোকৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ। আই কাৰ্ড থকাসকলে লাভ কৰিব পাৰিব এতিয়া 20,000কৈ টকা। আজি হ'ল 10 ডিচেম্বৰ। আজিৰ ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। যিসকল লোকৰ আই কাৰ্ড আছে তেওঁলোকে এতিয়া লাভ কৰক 20,000কৈ টকা। আৰু এই টকা কেনেকুৱা কৰি লাভ কৰিব সবিশেষ জানিবলৈ ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। 10 ডিচেম্বৰতে লাভ কৰিব পাৰিব আপোনালোকে 20,000কৈ টকা। আৰু এই টকা কেনেকুৱা কৰি একাউণ্টত সোমাব সবিশেষ জানিবলৈ ভিডিঅ'টো আপোনালোকে এটা শ্বেয়াৰ কৰি দিয়ক। শ্বেয়াৰ কৰাৰ লগতো আপোনালোকে ভিডিঅ'টো ভালকৈ চাই লওক কেনেকুৱা কৰি লাভ কৰিব পাৰিব এই টকা। যিসকল লোকৰ আছে আই কাৰ্ড তেওঁলোকে লাভ কৰক আজি এই 20,000কৈ টকা। আৰু এইটো সময় থাকিব মাত্ৰ 2 দিন, 10 আৰু 12 তাৰিখৰ ভিতৰত কৰি লওক আপোনালোকে এইটো কাম, নহ'লে কিন্তু ডেট শেষ হৈ যাব আৰু পিছত টকা নাপাব। যিসকলৰ আই কাৰ্ড আছে আই কাৰ্ড থকা লোকসকলে এতিয়া চেকৰ জৰিয়তে লাভ কৰিব পাৰিব এই টকা। আৰু এই টকা কেনেকুৱা কৰি একাউণ্টত সোমাব এই সবিশেষ জানিবলৈ ভিডিঅ'টো চাই লওক। এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে লাভ কৰক 20,000কৈ টকা। আৰু এটা নতুন খবৰ আহি গৈছে, হিমন্ত চৰকাৰে যিসকল লোকে চৰ অঞ্চলত থাকে তেওঁলোকৰ বাবে এটা ভাল খবৰ প্ৰদান কৰিছে। চৰ অঞ্চলত থকা লোকসকলে এতিয়া বিনামূল্যে লাভ কৰিব পাৰিব 500কৈ টকা। প্ৰতিটো মাহতেই তেওঁলোকে লাভ কৰিব পাৰিব 500 টকা। সৰু সুৰা ল'ৰা ছোৱালীবিলাকৰ কাৰণে আহি পৰিছে এটা ডাঙৰ খবৰ। এতিয়াই হিমন্ত চৰকাৰে প্ৰদান কৰিছে 500কৈ টকা। যিটো ঘৰত 3জন 4জনকৈ ল'ৰা ছোৱালী স্কুলত পঢ়া শুনা কৰি আছে আৰু তেওঁলোকে লাভ কৰিব পাৰিব প্ৰতিটো মাহতে 500কৈ টকা। আৰু এই টকা কেনেকুৱা কৰি লাভ কৰিব সবিশেষ জানিবলৈ ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। স্কলাৰশ্বিপৰ জৰিয়তে লাভ কৰিব এই টকা। যিসকল ল'ৰা ছোৱালীয়ে LP কিংবা ME স্কুলত পঢ়ি আছে তেওঁলোকে স্কলাৰশ্বিপৰ জৰিয়তে লাভ কৰিব এই টকা। এই টকা লাভ কৰাৰ কাৰণে আপোনালোকক দিয়া হৈছে বিশেষ সুবিধা। আৰু এটা নতুন খবৰ আহি পৰিছে, হিমন্ত চৰকাৰে আজি সংবাদমেলৰ জৰিয়তে লাভ কৰিছে নতুন এটা আইন। আৰু এইটো আইনৰ জৰিয়তে আপোনালোকে লাভ কৰিব বিশেষ টকা। আজি হ'ল 10 ডিচেম্বৰ, আজিয়ে লাভ কৰক আপোনালোকে 20,000কৈ টকা। যিসকল লোকৰ আই কাৰ্ড আছে তেওঁলোকৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ। আই কাৰ্ড থকাসকলে লাভ কৰক 20,000কৈ টকা। আৰু এই টকা কেনেকুৱা কৰি একাউণ্টৰ লগত আপোনালোকে জড়িত হৈ লাভ কৰিব সেইটো সবিশেষ জানিবলৈ ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। আই কাৰ্ড থকাসকলে লাভ কৰক আজি এই 20,000কৈ টকা। আৰু এই টকা আপোনালোকে চেকৰ জৰিয়তে লাভ কৰিব পাৰিব। যিসকল লোকৰ আই কাৰ্ড আছে তেওঁলোকৰ বাবে আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ।